কাৰ্বি আংলং জিলা অধীনস্থ 9খন গাঁৱৰ সমিতিসমূহ বিজেপিৰ দখলত ডিফুৰ নগৰ সমিতি বিজেপিৰ দখলত অহাৰ পিছতেই বিজেপি কাৰ্যালয়ত সংবাদমেল বিজয়ীসকলক আনুষ্ঠানিক সম্বৰ্ধনা দলীয় কাৰ্যালয়ত কাৰ্বি আংলং ডিফু চহৰতো অসম বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়াই পালন 24 ঘণ্টীয়া জিলা বন্ধ নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদ 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে পাহাৰীয়া জিলাত বসবাস কৰা বড়োসকলক জনজাতিকৰণৰ প্ৰতিবাদ আমৰেনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত 24 ঘণ্টীয়া অসম বন্ধ পালন সৰ্বাত্মক নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিত বিক্ষুব্ধ প্ৰতিবাদকাৰীসকলৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ প্ৰায় আটাইকেইটা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থীৰ বিজয় যোৱাকালি নিশালৈকে প্ৰায় আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা সমাপ্তি হৈছিল ফলাফল ওলাই গৈছিল যদিও ডিফু নগৰ সমিতিৰ নিৰ্বাচনৰ ফলাফল যোৱাকালি পুৱতি নিশালৈকেহে ঘোষিত হৈছিল এইবাৰ পূৰ্বৰ 10টা ৱাৰ্ডৰ বিপৰীতে ডিফু নগৰ সমিতিৰ অধীনত আৰু 4টাকৈ ৱাৰ্ড এলেকা বৃদ্ধি কৰা হৈছে হয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিছতেই গেৰুৱাময় হৈ পৰিল জিলাৰ অধীনস্থ নগৰ সমিতিসমূহ প্ৰায় আটাইকেইটা আসনতে সাহসীয় বিজেপি দলৰ প্ৰাৰ্থীৰ জয় হৈছে ইয়াৰ মাজতে হাওৰাঘাট বোকাজান ডিফু লাংহিন বৈঠালাংছ আৰু ডংকামুকামত কংগ্ৰেছ এএছডিসি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰি নিজৰ দলীয় তথা দলীয় সমৰ্থকৰ অস্তিত্ব কোনোমতে ৰক্ষা কৰাত সমৰ্থবান হোৱা পৰিলক্ষিত হৈছে আনহাতে ডিফু নগৰ সমিতিৰ বাবে ভোট গণনা পুৱতি নিশাত সমাপ্তি হয় এইবাৰ 14টা ৱাৰ্ডৰ বাবে হোৱা নিৰ্বাচনত বিজেপিৰ 12টা কংগ্ৰেছত 1টা আৰু নিৰ্দলীয় 1জন বিজয়ী হয় এক অৰ্থত ডিফু নগৰ সমিতিও গেৰুৱাময় হৈ পৰিল জয়ী হোৱাৰ পিছতে দলীয় কাৰ্যালয়ত আজি এক সংবাদমেল আয়োজন কৰা হয় সংবাদমেলত কাৰ্বি আংলং জিলা বিজেপিৰ উপসভাপতি ভৰত কুমাৰ টিমুঙে সংবাদমেলত ডিফু নগৰ সমিতিৰ পৰা বিজয়ী হোৱা প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ঘোষণা কৰে আৰু জিলাখনৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক বিপুল সংখ্যক ভোটদান কৰি জয়যুক্ত কৰোৱাৰ বাবে সমগ্ৰ নগৰ এলেকাৰ ভোটাৰসকলক বিজেপিৰ হৈ আন্তৰিক শলাগ জ্ঞাপন কৰে উপসভাপতিগৰাকীয়ে কেণ্ডিডেটে জিকিছে বাকি 2 নম্বৰৰ মিনু দাস 3 নম্বৰৰ বাবুল দাস 4 নম্বৰৰ ৰজত দাস 5 নম্বৰৰ বিনোদ কুমাৰ শাহ 6 নম্বৰৰ ৰাজীৱ বৰ্ধন আৰু 7 নম্বৰৰ সুন্দৰ ইন্তি এই 6টা ৱাৰ্ডত বিজেপিয়ে জিকিলে টাউন কমিটিৰ ভিতৰত থকা সকলো ভোটাৰ্ছ সকলোকে আমি এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বিজেপি প্ৰাৰ্থীৰ দলৰ পৰা আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ টাউন কমিটিটো হেমসিং তেৰণ 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত মিনিকি ইংটিপি 3 নম্বৰ গৌতম বণিক 4 নম্বৰত অনিতা শইকীয়া 5 নম্বৰত প্ৰাঞ্জল শৰ্মা 6 নম্বৰত ৰাজু তেৰাং আৰু 7 নম্বৰত বিজয় হানছে বকলীয়া টাউন কমিটিটো 100% বিজেপিয়ে দখল কৰিছে অৰুণ লেখথাৰ ৰিপৰ্ট কাট নিউজ নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিবাদ 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু পাহাৰীয়া জিলা দুখনত বসবাস কৰা বড়োসকলৰ পাৰ্বত্য জনজাতিকৰণৰ প্ৰতিবাদত কাৰ্বি আংলঙৰ দল সংগঠনে দিয়ে এই বন্ধ এএছডিসি কেএছএ আৰু কেএনচি এৰ লগতে 24+ সংগঠন আৰু 6 শেডিউল ইমপ্লিমেন্টেশ্যন সংগঠনে এই বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়ায় এএছডিসি কেএছএ আৰু কেএনচি এৰ লগতে 24+ সংগঠন আৰু 6 শেডিউল ইমপ্লিমেন্টেশ্যন সংগঠনে এই বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱা এই 24 ঘণ্টীয়া জিলা বন্ধত সমগ্ৰ পূব কাৰ্বি আংলঙৰ লগতে ডিফুত সৰ্বাত্মক আৰু শান্তিপূৰ্ণভাৱে পালিত হয় বন্ধৰ সময়ছোৱাত বজাৰ এলেকাৰ দোকান পোহাৰ যান-বাহন চলাচল আদি সম্পূৰ্ণ বন্ধ থকাত লোকসকলৰ দৈনন্দিন জীৱন যাত্ৰা ব্যাহত হৈছে অৰুণ লেখথাৰ ৰিপৰ্ট কাট নিউজ
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ প্ৰতিবাদত সমগ্ৰ অসম জ্বলিছে। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 60 জনগোষ্ঠীয় সংগঠনে ঠাই ঠাই এই বিধেয়কৰ গৃহীত কৰাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে বিক্ষুব্ধ প্ৰতিবাদকাৰীসকল। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু 60 জনগোষ্ঠীয় সংগঠনে মিলি দিয়া 24 ঘণ্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পশ্চিম কাৰ্বি আংলঙত। বন্ধৰ সময়ছোৱাত সকলো দোকান পোহাৰ বন্ধ থকাৰ লগতে যান বাহনৰ চলাচল বন্ধ থকাত গোটেই চহৰখন নিমামা হোৱাৰ লগতে লোকসকলৰ দৈনন্দিন জীৱন যাত্ৰাত ব্যাহত হৈ পৰিছে। আনহাতে 24+ সংগঠন KSA, KMCA, ASDC সংগঠনে 24 ঘণ্টীয়া অসম বন্ধত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিবাদত বিক্ষুব্ধ প্ৰতিবাদীসকলে নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছে হামৰেন ৰাজপথত। India Democratic Country panil tu mani lasi. Arona teng mesi alang litu ma kanghon kajin so bang donangi non langdam pulote citizenship amendment bill plan changlok kaprek aisu sitame bodo man STP kado kawisa langdam same constitution aron karkan sintum thekomlong. La penke la bangso akachi songal benjok si ako arju chutai lang pulote ditum ke bangjiar ni bangke rat purpak pan ditum che songi la pen tu party alam chipu pe pin dhorom alam chipu pe pin kado kawe rat men se thursi nitum nibini fikle det samela so akachi songlang tumar jap thibi. Nilitum Congress ASDC pen KSA la pen 24+ asong pen chesong panang kok bangke Indian arlo along non citizenship amendment bill along Bharat sarkar atum Bangladeshi aphan kebanji la so posili tum long le phelang ilitum kachirai komnang kok la pen la so pen ilitum ke jogni phansi pini la dak hamren long pusamin ilitum angton kado kawe KSA la pen ASDC Congress la pen kedo anarat pusamin ilitum BJP sarkar aphan bangke khamkhe duno la citizenship amendment bill lam thepu thake netum neok nevi injir thang kame citizenship amendment bill phutha aron ki thik phutha netum kroike la pen chesong bagi la pen no manchot kaila akaprek size tamen tum dengira rana sing kanenge la so phutha zame alang tum daito cheni mukar biang long la pen ensira dang kopina ki sung ke boy pholok plonte nar tum daito cheni pusi nili tum ahin pen nije polu হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ নগৰ সমিতিৰ নিৰ্বাচনৰ ভোট গণনাৰ ফলাফল ASDC 2টা, নিৰ্দলীয় 1টা আৰু বিজেপিৰ 4টা। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ নগৰ সমিতিৰ অন্তৰ্গত মুঠ 7টা ৱাৰ্ডৰ নিৰ্বাচনত ভোট গণনাৰ ফলাফল ইতিমধ্যে সম্পন্ন হৈছে। ভোট গণনাৰ ফলাফল এনেধৰণৰ: বৈঠালাংছৰ 1 আৰু 2 নং ৱাৰ্ডত ASDCৰ প্ৰাৰ্থী জয় হয় আৰু 5 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। মুঠ 7টা ৱাৰ্ডৰ 2টা ASDC আৰু 1টা নিৰ্দলীয় দখললৈ গুচি যোৱাৰ সমান্তৰালকৈ বিজেপিয়ে 3, 4, 6 আৰু 7 নং ৱাৰ্ডত বিজেপিৰ দখললৈ আহিছে। উল্লেখ্য যে বহু বছৰৰ মূৰত আঞ্চলিক দল ASDCৰ বাবে এই বিজয় বৃহৎ সফলতা বুলি ভবাৰ ফল আছে। এই ইলেকশ্যনত ASDC তৰফৰ পৰা দিয়া কেণ্ডিডেট 7 জনৰ ভিতৰত 2 জনে 1 নম্বৰ আৰু ৱাৰ্ডৰ পৰা জিকিলে আৰু সেইটো আমি বহুত ভাল কথা বুলি আমি ক'ব বিচাৰোঁ, কাৰণ প্ৰথমবাৰৰ কাৰণে আমি ASDC তৰফৰ পৰা ইয়াত টাউন কমিটি ইলেকশ্যনত আমি একাউণ্টটো খুলিব পাৰিছোঁ। Claimnya putak manggala autonomous state movement antuse pangtang ponji fansi nili tam claim ponji. বৈঠালাংছৰ পৰা জাছন ইংকে ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিনটেঙত এজন লম্পট ৰাইজৰ হাতত লপাথপা। লম্পটজনৰ ওপৰত কিশোৰীক বলাৎকাৰৰ অভিযোগ। পিছত স্থানীয় ৰাইজে ধৰি বান্ধি গতাই দিয়ে স্থানীয় আৰক্ষীৰ হাতত। জিৰিকিনটেং আৰক্ষী চকীৰ অন্তৰ্গত তাছাং ৰংখেলান নামৰ গাঁৱত বুধবাৰে সংঘটিত এই ঘটনা। দিন দুপৰতে পথৰ মাজতে ওচৰে পাজৰে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক বলাৎকাৰৰ অপচেষ্টাৰ অভিযোগ লংকাৰ ডাফলঙৰ এজন লম্পটৰ। আব্দুল হাকিম, বয়স 24, জিৰিকিনটেঙৰ তাছাং ৰংখেলান নামৰ গাঁওখনলৈ ফুৰিবলৈ অহাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই অপকাণ্ডৰ চেষ্টা চলায়।
ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে বিগত কেইবাদিনো এইখন গাঁৱত ইন্দিৰা আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণৰ কাম কৰিছিল কিন্তু উক্ত গাঁৱত এনে কোনো কাম চলি থকা নাই তৎসত্ত্বেও বুধবাৰে লম্পট আব্দুলে গাঁওখনলৈ আহিছিল ফুৰিবলৈ সেইখিনিলৈকে ঠিকেই আছিল কিন্তু গাঁওখনত ঘূৰি ফুৰোতে পথত অকলশৰীয়া এগৰাকী কিশোৰীক লগ পায় আৰু লম্পটজনে বলাৎকাৰৰ অপচেষ্টা চলায় কিশোৰীগৰাকীৰ চিঞৰ বাখৰত ৰাইজ উক্ত স্থানত আহি সমাগম হয় আৰু লগে লগে আব্দুল হাকিম নামৰ দুষ্টজনক ৰাইজে লপাথপা দিয়ে পিছত অৱশ্যে ৰাইজে স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে আৰক্ষীয়ে লম্পটজনৰ বিৰুদ্ধে 119 আণ্ডাৰ ছেকশ্যন 354 RW ছেকশ্যন 40 পক্সো এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে খেৰনিৰ পৰা বীৰেন ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk Thelua Kreng Chitronola Ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ সাংবিধানিক সংশোধনী বিল 2019 অৰ্থাৎ 6 জনগোষ্ঠীয় পাৰ্বত্য জনজাতিকৰণৰ প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ প্ৰতিবাদত ৰাজ্যৰ ট্ৰাইবেল সংঘই দিয়া 12 ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মকভাৱে পালিত হয় কাৰ্বি আংলঙৰ ধনচিৰিতো এই বন্ধত ক্ৰমে ডিমাছা ছাত্ৰ ইউনিয়ন মাৰ ছাত্ৰ এছ'চিয়েশ্যন সদৌ বাইডে ষ্টুডেণ্ট এছ'চিয়েশ্যন ৰাংখল ষ্টুডেণ্ট এছ'চিয়েশ্যন অল ডিমাছা ষ্টুডেণ্টছ ইউনিয়ন খাচী ষ্টুডেণ্টছ ইউনিয়ন আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সন্মিলিত ছাত্ৰ সংঘই আহ্বান কৰে এই 12 ঘণ্টীয়া অসম বন্ধ বন্ধৰ কালছোৱাত সমগ্ৰ ধনচিৰি এলেকাৰ দোকান পোহাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান চৰকাৰী কাৰ্যালয় তথা যান বাহনৰ চলাচল বন্ধ থাকে অঞ্চলটোৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে যদিও সন্ধিয়া 5 বজাৰ পৰা পুনৰ স্বাভাৱিক হৈছে ধনচিৰিৰ পৰা টিংকুটি ফুচাৰ ৰিপৰ্ট কাট নিউজ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ প্ৰতিবাদৰ লগতে 6 জনগোষ্ঠীয় জনজাতিকৰণৰ বিৰোধিতা কৰি ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ঘোষণা কৰা অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছতো
নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰতিবাদৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ঘোষণা কৰা অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছতো কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে ASDC কাৰ্বি ছাত্ৰ সন্থা KNCA আদি যৌথ সংগঠনে সমৰ্থন আগবঢ়াই বন্ধ পালন কৰে কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ বিৰোধিতাত এই বন্ধ সমৰ্থন আগবঢ়ায় বথাটলাংছৰ পৰা জাছন ইংখিৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো ধন্যবাদ